কবিতাৰ শিৰোনাম নাহৰকটীয়া জুনিয়ৰ কলেজ। কবি প্ৰতিমা দাস, আবৃত্তিকাৰ অৰূপ হাজৰিকা। সৌ যে নগাঁও তিনিআলিৰ ওচৰতে থকা আমাৰ কলেজখন, সেউজীয়া গছৰ তলতে শাৰী শাৰীকৈ থোৱা শিক্ষাৰ্থীসকলৰ গাড়ীৰ ৰাস্তাৰ কাষতেই আমাৰ কলেজখন। কলেজৰ পাছফালে এখনি ধুনীয়া পথাৰ, কি যে ধুনীয়া দৃশ্য। সেয়াই হ'ল আমাৰ সকলোৰে মৰমৰ এখনি সৰুকৈ সজা নাহৰকটীয়া জুনিয়ৰ কলেজ। আমাৰ সকলোৰে মৰমৰ ছাৰ বাইদেউসকল আমাক সুন্দৰকৈ জ্ঞান দিয়ে, আৰু কি যে কিমান হাঁহি ধেমালি কৰা হয় সেইটো এটা আমাৰ গৌৰৱ। কলেজলৈ বুলি ঘৰৰ পৰা ওলাই যাওঁ, পাছত ক'ত ক'ত যে পাওঁগৈ, সঁচাই সেই কথাবোৰ ভাবিলে হাঁহিয়ে উঠে। সেই যে কলেজৰ বাৰান্দাত বহি আমি সকলোৱে কিমান কি যে কথা পাতোঁ। কলেজৰ দিনবোৰ কিন্তু কমেডি নহয় দেই।